আপুনি আহি ইয়াত উপস্থিত হৈছে কি ক'ব আজি আমাৰ নগাঁওখনৰ বাবে এটা খুব এটা গুৰুত্বপূৰ্ণ এটা দিন আজি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ দ্বাৰা এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ এটা কৰা হৈছে যাৰ জৰিয়তে প্ৰায় আপোনাৰ 60টা চাকৰি আৰু 372জন আজি কেণ্ডিডেট আহিছে ইতিমধ্যে আৰু কেণ্ডিডেট আহিব আৰু আগতীয়াকৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি লৈছে মই বিশেষভাৱে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এমপ্লয়মেণ্ট অফিচাৰ ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁ এই পদক্ষেপটিৰ বাবে আৰু আজিৰ দিনটোত চৰকাৰী চাকৰিৰ সংখ্যা কম সেইকাৰণে ব্যক্তিগত খণ্ডৰ এই চাকৰিবিলাক আজি আমাৰ বহুতো কেণ্ডিডেট আছে নগাঁও জিলাখনতে যিসকল ITIৰ আজি বহুখিনি মই কেণ্ডিডেট পাইছোঁ এতিয়া বাৰ্জাৰ পেইণ্টছৰ আহিছে অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ আহিছে হস্পিটেলৰ আহিছে হস্পিটেলিটিৰ আহিছে এতিয়া এই গোটেইবিলাকে আজি আমাৰ 60জন কেণ্ডিডেটক তেওঁলোকে আজি নিৰ্বাচন কৰিব আৰু এইটো এটা খুব সুন্দৰ এটা পদক্ষেপ আৰু মই আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ কেম্প আমি আৰু পাতিব পাৰোঁ যাৰ জৰিয়তে আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ এটা খুব আজি চাহিদা এটা যোনটো আছে সেইটো যাতে আমি পূৰণ কৰিব পাৰোঁ মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ মনোবল বৃদ্ধি কৰিব আৰু যিসকলে ধৰি লওক আজি ইণ্টাৰভিউত উত্তীৰ্ণ নহয় মই তেওঁলোকক নিৰাশ হ'বলৈ মই নকওঁ সেইকাৰণে এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু হৈ থাকিব আৰু প্ৰাইভেট ছেক্টৰত ব্যক্তিগত খণ্ডত মই ভাবোঁ তেওঁলোকে জইন কৰি অকল চৰকাৰী চাকৰি এটাৰ আশাত ৰৈ নাথাকি তেওঁলোকে আগবাঢ়ি যাব লাগে নহ'লে সময় অপব্যয় হৈ যাব আৰু এটা জেগাত হয়তো তেওঁ ৰৈ যাবলগীয়া হ'ব পাৰে সেইকাৰণে ক'তো ৰৈ যাতে নাযায় আৰু অকল এমপ্লয়মেণ্ট কিয় তেওঁলোকে নিজৰ সেল্ফ এমপ্লয়মেণ্ট বুলি যোনটো কয় আজি ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ আছে নিজৰ ব্যক্তিগত তেওঁলোকে সৰু সৰু বিজনেছ আৰম্ভ কৰিব পাৰে চৰকাৰৰ তৰফৰ পৰা বহুতো লোন ইত্যাদিৰ ব্যৱস্থা কৰা হৈছে এডভান্টেজ অসম অলপতে কৰা হৈছে বহুতো ষ্টাৰ্টআপ কোম্পানীবিলাক নতুন নতুন আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কৰিছে মই নগাঁৱৰ আমাৰ নতুন প্ৰজন্মক মই অনুৰোধ জনাব বিচাৰিছোঁ পুনৰবাৰ এষাৰ কথাই ক'ম অকল চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে নিজাববীয়াকৈ কিছুমান কৰি আজি অকল তেওঁ নিজে চাকৰি এটা হয়তো কৰিব কাইলৈ নিজে আৰম্ভ কৰিলে হয়তো 100জনক তেওঁ এটা সময়ত গৈ এমপ্লয়মেণ্ট দিব পাৰে যি কি নহওক আজি মই এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এই পদক্ষেপৰ শলাগ ল'বই লাগিব আৰু মই আশা কৰিছোঁ যাতে এনেকুৱা ধৰণৰ আৰু আমি অনুষ্ঠান দেখা পাওঁ হয় আজি আমি টোটেল 9জন এমপ্লয়াৰ মাতিছোঁ আৰু তাৰে তেওঁলোকৰ 9জন এমপ্লয়াৰ এৰাউণ্ড 60 নম্বৰ্ছ অফ ভেকেঞ্চিছ আছে আৰু আমি যিহেতু এবাৰ ৰেজিষ্ট্ৰেশ্যন দায়িত্বটো মানে অলপ প্লেনিং কৰি কৰিছোঁ আমি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ ৰেজিষ্ট্ৰেশ্যনৰ ডেট আছিলে আমাৰ আপ টু 14 ছেপ্টেম্বৰ আৰু 15 তাৰিখে আমাৰ আজি ৰিক্ৰুটমেণ্ট ড্ৰাইভ আমি 14 তাৰিখলৈ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰাইছে তেওঁলোকক আমি আজি আমন্ত্ৰিত কৰিছোঁ ইণ্টাৰভিউৰ কাৰণে আৰু 60 নম্বৰ ভেকেঞ্চিছ আছে আৰু এইটো এমপ্লয়াৰ ওপৰত মানে তেওঁলোকৰ জুৰিছডিকশ্যন আছে তেওঁলোকে কাক চিলেকশ্যন কৰে কি নকৰে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ খালি এটাই ৰুল আমি এমপ্লয়াৰ আৰু জব চিকাৰ্ছক এটা প্লেটফৰ্মক আমি লগ কৰাই দিছোঁ আজি 60টা ভেকেঞ্চিছ আছে হয়